নমস্কাৰ গাইজ, আজি গৈ আছোঁ মই গুৱাহাটী আজাৰালৈ। মানে আজাৰত মোৰ বা এজনী আছে আৰু সেই বাজনী মানে মোৰ নিজৰ বা নহয় দেই, মানে মোৰ পাতি লোৱা বা। আৰু পাতি লোৱা বা বুলি ক'লে মানে মোৰ মনটো খুব বেছি বেয়া লাগে, কাৰণ বাই ইমান বেছি মৰম কৰে নহয়, কি ক'ম আপোনালোকক। আৰু সেয়েহে আজি বা ভাগৰ বায়েকৰ আজি ছোৱালীজনীৰ বাৰ্থডে, আৰু এয়া দোকানত সোমালোঁ, ধুনীয়াকৈ গিফ্ট এটা লৈ ল'লোঁ। আৰু আহি মেলি এয়া দেখিছেনে, বাৰ্থডে ঘৰত পাই গ'লি। আৰু এইফালে আকৌ আমাক ডাইৰেক্ট ভিতৰলৈ লৈ আহিলে সিহঁতৰ ঘৰৰ। আৰু এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল, ইমান বেছি মৰম লাগিছে নহয়। তাই আকৌ লেহেংগা হৈছে, তাই নিজে অকণমানি আৰু তাইতকৈ ডাঙৰ লেহেংগাযোৰ হৈছে। মানে খোজকাঢ়িব পৰা নাই, তাই ভালকৈ উজত মাৰি মাৰি ধৰিছে। আৰু এয়া আমাৰ কণমানিজনী, সদায় ভালে থাকা তুমি। আৰু আজিকালি আকৌ বাৰ্থডে বা বিয়াই হওক, সকলোতে ফুচকাটো ফেশ্বন হৈ পৰিছে ন। মানে ফুচকাটো য'তেই নহ'লেও থাকিব। আগতে বিয়াত ওলাইছিলে, কিন্তু আজিকালি বাৰ্থডেটো ফুচকা ওলাই দেই। আৰু এতিয়া আমি গোটেইকেইটা ধুনীয়াকৈ ফুচকা খাবলৈ বুলি আহিলোঁ। আৰু এইজনী হৈছে মোৰ মৰমৰ বা। আপোনালোকে যদি মোৰ আগত ভ্লগ চাইছে তেনেহ'লে নিশ্চয় বাক দেখা পাইছে, মানে মই বাক ভ্লগত উঠাইছিলোঁ আগত। আৰু এয়া দেখিছেনে ৰাইজ, ফুচকা খোৱাত ভিৰ চাওক, কিমান বেছি ভিৰ লাগিছে। আৰু আজি গুৱাহাটীত বহুত বেছি বতৰ বেয়া, ৰাতি বৰষুণ দিলে, দিনত কিন্তু নাই দিয়া। বৰষুণ নিদিলেও মানে বতৰটো একদম আন্ধাৰ মুন্ধাৰ কৰি আছে। আৰু সেয়েহে আমি ভাত খাবলৈ বুলি আহিলোঁ। আৰু ভাত খাই থাকোঁতে ভাবিলোঁ যে আমি ঘৰলৈ যাওঁগৈ, মানে খাই বৈ। মানে আমি ৰাতিলৈকে থকা কথা আছিলে, বাই মানে ৰাতিলৈকে থকাকৈ মাতিছিলে, ৰাতি ভাতটো খাই যাব কৈছিলে ইয়াতে। বোলো আমি ভাবিলোঁ কি নাথাকোঁ, আৰু যিহেতু বৰষুণ যদি ৰাতি দি দিয়ে যাবলৈ প্ৰব্লেম হৈ যাব, সেইটো কাৰণে বোলো ভাতটো খাই মেলি আমি যাওঁগৈ। আৰু বায়ে মনটোতে অকণমান বেয়া পাব পাৰে, মানে আমি যিহেতু ৰাতিলৈকে থাকিম বুলি কৈ আহিছিলোঁ, আৰু বায়ো থাকিব কৈছিলে। সেয়েহে এইফালে ধুনীয়াকৈ মাছ, মাংস, কণী, পনীৰ এই সকলোবোৰ দিলে। আৰু ভাতটো মজাকৈ খাই লৈ পিনে আৰু এইফালে এতিয়া যাবগৈ লৈছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ফ'ল' এটা কৰি দিব দেই। বাই বাই।